হাই গাইজ, মই আজি আপোনালোকলৈ লৈ আহিছোঁ আটাৰ লাড্ডু। ঘৰতে কিদৰে আপুনি পুষ্টিকৰ আটাৰ লাড্ডু বনাই পৰিৱেশন কৰিব তাক মই আজি আপোনাক দেখুৱাম। ই সৰু ল'ৰা ছোৱালীৰ কাৰণেও বৰ উপযোগী। আহকচোন আমি চাওঁ। মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আটাৰ লাড্ডু বনাবৰ কাৰণে মই ইয়াত 2 কাপ আটা আৰু 1 কাপ জোখাৰে ঘিখিনি গৰম হ'লতে আটা 2 কাপ দি দিছোঁ। দি পেলাই মই একদম একেবাৰে চিমত মই ইয়াত 20 মিনিটমান সময় ভাজিম, যাতে এই ধুনীয়া এটা গোন্ধ এৰিবলৈ লয়। যেতিয়া সুন্দৰ গোন্ধ এটা এৰিব তেতিয়া আমাৰ আটাখিনি ভজা হৈ যাব। ইয়াতে মই এতিয়া 1 কাপতকৈ অকণমান কম চেনি মিক্সি কৰি ল'ম আৰু লগতে ড্ৰাই ফ্ৰুটছ ৰাখিছোঁ। এয়া ধুনীয়াকৈ মিহি মিহিকৈ কাটি ইয়াত দিম। এতিয়া মোৰ নমাবলৈ হৈছেই। মই এনেকুৱাতে ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ আৰু চেনি গুড়ি কৰা চেনিখিনি দি দিলোঁ। মিক্সিত গুড়ি কৰা চেনিখিনি দি মই অকণমান লৰাইছোঁ। লৰাই ইয়াত মই ঘি 2 চামুচ আৰু দিছোঁ। দি পেলাই লৰাই দিলোঁ। লৰাই দি পেলাই মই এতিয়া নমাই দিম। তাৰপিছত এইদৰে মই আঙুলি দুটা তিয়াই লৈছোঁ। তিয়াই লৈ পেলাই মই এনেকৈ ইয়াক লাডু বান্ধিছোঁ। এয়া এইদৰে এয়া মোৰ লাড্ডু ৰেডি হৈ গ'ল। এয়া সুন্দৰ পুষ্টিকৰ আটাৰ লাড্ডু তৈয়াৰ হৈ গ'ল। এয়া ল'ৰা ছোৱালীৰ কাৰণেও খুব উপযোগী। আটাত বহুত পুষ্টিকৰ বস্তু থাকে আৰু লগতে ড্ৰাই ফ্ৰুটছ পৰাৰ কাৰণে আৰু উপযোগী হ'ল। এইদৰে আপোনালোকে ঘৰতে বনাই খাব পাৰিব।